হাই বন্ধুসকল, আমাৰ চেনেলটোৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক বিশিষ্ট অভিনেতা আদিল হুছেইনৰ বিষয়ে আপুনি কিছুমান জানিবলগীয়া কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। আচলতে এইজন অভিনেতাক লৈ আমি অসমবাসী ৰাইজে গৌৰৱ অনুভৱ কৰোঁ, কাৰণ এইজন অভিনেতাই অকল বলিউডতে অভিনয় কৰা নহয়, তেওঁ হলিউডতো অভিনয় কৰাৰ সুযোগ পায়। এতিয়া আপুনি জানিবলগীয়া প্ৰথমটো কথা হ'ল, আদিল হুছেইনৰ জন্ম হৈছিল 1963 চনৰ 5 অক্টোবৰ তাৰিখে। জন্মস্থান আছিল অসম ৰাজ্যৰ গোৱালপাৰা জিলাত আৰু তেওঁৰ পিতৃ শিক্ষক আছিল। দ্বিতীয়তে আপুনি জানিবলগীয়া কথাটো হ'ল, আদিল হুছেইনৰ পত্নীৰ নাম ক্ৰিষ্টেন জেইন আৰু তেওঁলোকৰ এজন ল'ৰা আৰু এজনী ছোৱালী সন্তানো আছে। ল'ৰাজনৰ নাম হ'ল কবিৰ হুছেইন। তৃতীয়তে আপুনি জানিবলগীয়া কথাটো হ'ল, আদিল হুছেইনে অভিনয় শিকিছিল নেশ্যনেল স্কুল অফ ড্ৰামা নিউ দিল্লী আৰু ড্ৰামা ষ্টুডিঅ' লণ্ডনৰ পৰা। চতুৰ্থতে আপুনি জানিবলগীয়া কথাটো হ'ল, আদিল হুছেইনে অভিনয় জগতখনত ভৰি দিয়াৰ আগত তেওঁ 6 বছৰ ষ্টেণ্ড আপ কমেডিয়ান হিচাপে কাম কৰে। পঞ্চমতে আপুনি জানিবলগীয়া কথাটো হ'ল, আদিল হুছেইনক 2013 চনত লাইফ টাইম মেম্বাৰশ্বিপ হিচাপে ইউনিভাৰ্চিটি ফিল্ম ক্লাবে স্বীকৃতি দিয়ে। 6 নম্বৰত আপুনি জানিবলগীয়া কথাটো হ'ল, আদিল হুছেইনে বলিউডতকৈ আগে হলিউডত প্ৰথমখন বোলছবি অভিনয় কৰিবলৈ সুযোগ পায়। 2003 চনত তেওঁ প্ৰথম হলিউড ছবিত অভিনয় কৰা ছবিখনৰ নাম হ'ল ইন অথেলো আৰু 2009 চনত বলিউডত ছবিত অভিনয় কৰা ছবিখনৰ নাম হ'ল কামিনে। আদিল হুছেইনে 2014 চনত প্ৰথমখন অসমীয়া বোলছবিত অভিনয় কৰে। ছবিখনৰ নাম হ'ল ৰাগ, দ্য ৰিথম অফ লাভ। সপ্তমতে আপুনি জানিবলগীয়া কথাটো হ'ল, আদিল হুছেইনে নিজৰ গ্ৰেজুৱেশ্যন সমাপ্ত কৰে বি বৰুৱা কলেজ, উলুবাৰী, গুৱাহাটীৰ পৰা। অষ্টমতে আপুনি জানিবলগীয়া কথাটো হ'ল, আদিল হুছেইনে বিভিন্ন ধৰণৰ ভাষাৰ বোলছবিত অভিনয় কৰে। তেওঁ ইংলিছ, হিন্দী, তামিল, বেংগলী, আছামিজ, মাৰাঠী আৰু মালায়ালম ভাষাৰ বোলছবিত অভিনয় কৰিবলৈ সুযোগ পায়। তেওঁ সঁচাকৈ প্ৰতিভাশালী অভিনেতা হয়। নৱমতে আপুনি জানিবলগীয়া কথাটো হ'ল, আদিল হুছেইনে 1994 চনত হেঙুল থিয়েটাৰতো অভিনয় কৰে 3 বছৰৰ কাৰণে। তাৰ পাছতে তেওঁ দিল্লীলৈ বদলি হয়। দশমতে আপুনি জানিবলগীয়া কথাটো হ'ল, আদিল হুছেইন সঁচাকৈ বহুত প্ৰতিভাশালী অভিনেতা হয়, যাৰ ফলস্বৰূপে আদিল হুছেইনক ছ'চাইটি ফৰ আৰ্টছ এণ্ড পাৰফৰ্মেন্সৰ তৰফৰ পৰা ট্ৰেইনাৰ আৰু আৰ্টিষ্টিক ডাইৰেক্টৰ হিচাপেও স্বীকৃতি পায়। দৰাচলতে আজি আমি অসমবাসী ৰাইজে আদিল হুছেইনক লৈ বহুত বেছি গৌৰৱ অনুভৱ কৰোঁ। অসমৰ দৰে এখন ৰাজ্যৰ পৰা ওলাই যায় আজিৰ স্থান পাবলৈ তেওঁ জীৱনত বহুত সংগ্ৰাম কৰিবলগীয়া হৈছিল। আৰু ৰিচেণ্টলি আদিল হুছেইনক আউটষ্টেণ্ডিং এচিভমেণ্ট বঁটা প্ৰদান কৰা হৈছে লণ্ডন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত। বন্ধুসকল, ভিডিঅ'টিত ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিব বিচাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব। জয় অসম।